নমস্কাৰ মই আজি এটা ক্লাছ 9 কোশ্চেন লৈ আহিছো কোশ্চেনটো বহুত ইম্পৰ্টেন্ট অনুশীলনী 2.4 ৰ 6 নম্বৰ কোশ্চেনটো তো এই কোশ্চেনটো যদি আমি চাও অলপ ভুলকে দিয়া আছে প্ৰিন্টিং মিস্টেকৰ কাৰণে হৈছে আমি অলপ শুদ্ধ কৰি লম প্ৰশ্নটো পঢ়ি লও যদি x² + px + q আৰু x² + mx + n বহুপদ দুটাৰ x + a এটা সাধাৰণ উৎপাদক তেন্তে প্ৰমাণ কৰা যে a = n - q / p - m মানে ইয়াতে প্ৰিন্টিং অলপ মিস্টেক হৈ গৈছে প্ৰশ্নটো যদি x + a সাধাৰণ উৎপাদক হয় তেনেহলে প্ৰমাণটো এটো নাহিব মানে তলৰ যোনটো হৰটো আছে তাতে p - m নহয় m - p হৈ যাব আৰু p - m হ'ব লাগে তেনেহলে ইয়াতে প্ৰিন্টিং অলপ মিস্টেক হৈ আছে আৰু সেই প্ৰিন্টিং মিস্টেকত আমাৰ x + a আছে x + a নহব ইয়াতে প্লাসৰ ঠাইত আমাৰ এটো কি হৈ যাব মাইনাস হৈ যাব মানে এটো প্ৰিন্টিং মিস্টেকৰ কাৰণে হৈছে এটো একো নাই তে আমি x - a এটা সাধাৰণ উৎপাদক বুলি ধৰি লম এই কোশ্চেনটো আমি আজি সমাধান কৰিম সলিউশন তে ইয়াতে আমাৰ দুটা আছে বহুপদ এটা আছে x² + px + q আৰু এটা আছে x² + mx + n তে এই দুটা বহুপদক আমি ধৰা হল বুলি কৈ লও ধৰা হল এইটো বহুপদক আমি p x বুলি ধৰি লম কি আছে x² + px + q ইয়াতে p ধৰিছো এটো মই ক্যাপিটাল ধৰিছো সেই কাৰণে বহুপদ যোনটো বুজাই আছে এটো ক্যাপিটাল ধৰিছো আৰু এটো আৰু এটা p আছে যে এই কাৰণে এটো স্মল ধৰিছো আৰু এটো স্মল বুলি দিয়া আছে প্ৰশ্নটো এইটো আমাৰ বহুপদ বুজাটোক মই ক্যাপিটাল বুলি ধৰিছো এটো px বুলি ধৰি ললো কাৰণ বহুপদক আমি px বুলি ধৰি লও এবাৰ সেকেন্ডটো আমি ধৰি লম তাকো আমি p বুলিয়ে ধৰিব লাগিব কিন্তু ইয়াতে এটা ওপৰত হৈ গল যে এই কাৰণে ওপৰত এটো আমি ড্যাশ বুলি কৈ লম p ড্যাশ x = এটো সেকেন্ড বহুপদটো হ'ব সেকেন্ড বহুপদটো আছে আমাৰ x² + mx + n মই প্ৰশ্নটোত কি কৈছে যে প্ৰথম বহুপদ আৰু দ্বিতীয় বহুপদ দুয়োটা বহুপদৰে এটা উৎপাদক কি আছে আমাৰ x - a ফাৰ্স্ট আমি প্ৰথম বহুপদটো সমাধান কৰিম প্ৰথম বহুপদৰ ফাৰ্স্ট আমি কি কম x - a এটা কি হয় উৎপাদক হয় সাধাৰণ উৎপাদকৰ কথাটো হৈ আছে দুয়োটাৰে এটা উৎপাদক x - a হয় কিন্তু আমি প্ৰথমতে ধৰি লম x - a প্ৰথম বহুপদটোৰ এটা কি হৈছে উৎপাদক হেতু ধৰি লম আমি ফাৰ্স্ট যিহেতু x - a p x ৰ এটা উৎপাদক এতেকে যদি উৎপাদক হয় আমাৰ উৎপাদকৰ কথাটো আছে উপবাদ্যটো আছে কি আছিল p ইয়াতে মাইনাস a আছে তে p a এর ভ্যালুটো আমাৰ কিমান আহিব লাগিব 0 আহিব লাগিব এবাৰ আমি যত যত x আছে তাতে তাতে আমি কি বহাই যাম a বহাই যাম বহুপদটোত ইয়াতে x² আছে মানে x ৰ ঠাইত আমি a বহাম মানে a² প্লাস এনেকে বহাই আহু তলত তে x² আমাৰ কি হৈ যাব a² কাৰণ x ৰ ঠাইত আমি কি বহাই আছো a বহাই আছো প্লাস তাৰ পিছত px x ৰ ঠাইত আমি কি বহাম a বহাম তে pa প্লাস q = 0 এটো আহিব আমাৰ 1 নম্বৰ ইকুৱেশ্যন থৈ আহু কাৰণ ইয়াৰ কোনো সমাধান নাই প্লাস কৰিব নোৱাৰো এই কাৰণে ইকুৱেশ্যন হিচাপে আমি ইয়াতে থৈ আহিছো এবাৰ আমি দ্বিতীয় বহুপদটোক লম এই দ্বিতীয় বহুপদটোৰ কি হ'ব আমাৰ x - a এটা উৎপাদক হ'ব ওপৰত যেনেকৈ ইয়াতে যেহেতু বুলি কথাটো কৈ লৈছো ইয়াতে px ৰ উৎপাদক কৈছিলো এবাৰ তলতটোত আহিব p ড্যাশ x ৰ কি হ'ব উৎপাদক যেহেতু x - a p ড্যাশ x ৰ এটা উৎপাদক এতেকে p ড্যাশ a = 0 p ড্যাশ কাৰণ সেকেন্ড আমি বহুপদটো লৈছো সেইকাৰণে p ড্যাশ a বুলি কৈছো ইয়াতেও আমি কি কৰিব লাগিব x ৰ ঠাইত a বহাব লাগিব কিন্তু আমাৰ বহুপদটো বেলেগ আছে x² তে x² ৰ ঠাইত হৈ যাব আমাৰ a² তাৰ পিছত প্লাস প্লাস আহিব mx x ৰ ঠাইত আমি কি বহাম a বহাম তাৰ আগত m এটা আছে তে আমাৰ মানটো আহিব ma প্লাস তাৰ পিছত আছে n n ৰ মানটো আমাক কোৱা নাই n এ থাকিব ইকুৱেল টু ভ্যালুটো কিমান হ'ব লাগিব 0 হ'ব লাগিব
ইয়াতেও কোনো প্লাছ মাইনাছ নহয়, এইটো আমি 2 নম্বৰ সমীকৰণ হিচাপে থৈ আহিম। এবাৰ 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণত আমি কি দেখা পাই আছোঁ যে 1 নম্বৰ সমীকৰণত আমাৰ ৰাইট হেণ্ড সাইডৰ মানটো 0, 2 নম্বৰ সমীকৰণতো ৰাইট হেণ্ড সাইডৰ মানটো 0। আমি ইয়াৰ পৰা কি ক'ব পাৰিম যে যেহেতু আমাৰ সোঁফালৰ মানটো একে, সেইকাৰণে বাওঁফালৰ মানটো কি হ'ব আমাৰ একে। আমি ইয়াতে লিখিব পাৰিম 1 আৰু 2 নং সমীকৰণৰ পৰা পাওঁ 1 নম্বৰ সমীকৰণৰ যোনটো আমাৰ লেফ্ট হেণ্ড সাইডৰ মান সেই মানটো আৰু 2 নম্বৰ সমীকৰণৰ যোনটো লেফ্ট হেণ্ড সাইডৰ মান সেই মানটো কি হৈ যাব আমাৰ ইকুৱেল হৈ যাব। আমি ইয়াতে লিখিম 1 আৰু 2 নং সমীকৰণৰ পৰা পাওঁ কি পাম লেফ্ট হেণ্ড সাইডৰ আৰু ৰাইট হেণ্ড সাইডৰ মানটো ইকুৱেল। ইয়াৰ লেফ্ট হেণ্ড সাইডত আছে আমাৰ a স্কয়াৰ প্লাছ pa প্লাছ q ইকুৱেল টু ইয়াৰ লেফ্ট হেণ্ড সাইডৰ মানটো আছে a স্কয়াৰ প্লাছ ma প্লাছ n। এবাৰ লেফ্ট হেণ্ড সাইডত a স্কয়াৰ, ৰাইট হেণ্ড সাইডত a স্কয়াৰ, এই মান দুটা কি যাব কেনসেল। বাকি কি থাকিল লেফ্ট হেণ্ড সাইডত থাকিল আমাৰ pa প্লাছ q আৰু ৰাইট হেণ্ড সাইডত থাকিল আমাৰ ma প্লাছ n। আমাৰ প্ৰমাণটোত কি কৈছিল, প্ৰমাণটোত কৈছিল a ইকুৱেল টু, আমাৰ প্ৰমাণটোত কি কৈছিল a ইকুৱেল টু n মাইনাছ q ডিভাইডেড বাই p মাইনাছ m। লেফ্ট হেণ্ড সাইডত a আছে, তে আমি এতিয়া কি কৰিম a থকা পদ কেইটা লেফ্ট হেণ্ড সাইডত আনিম আৰু নাথাকা পদ কেইটা আমি ৰাইট হেণ্ড সাইডত লৈ যাম। তে pa আৰু ma এই দুয়োটাত কি আছে আমাৰ a আছে, তে আমি pa এটুক লেফ্ট হেণ্ড সাইডত ৰাখিম, তাৰপিছত ma ৰাইট হেণ্ড সাইডত আমাৰ প্লাছত আছে, লেফ্ট হেণ্ড সাইডত আহিলে এইটো মাইনাছত আহি যাব। তে ma প্লাছ আছে, তে লেফ্ট হেণ্ড সাইডত আনি আছোঁ আমাৰ মাইনাছত আহি যাব ইকুৱেল টু। এবাৰ ৰাইট হেণ্ড সাইডত a নথকাটো আগত লিখি ল'ম n, আৰু লেফ্ট হেণ্ড সাইডৰ পৰা যোনটো ভেলু যাব সেইটো আমাৰ প্লাছত আছে, ৰাইট হেণ্ড সাইডত গ'লে কি হৈ যাব এইটো আমাৰ চিনটো পৰিৱৰ্তন হৈ যাব মাইনাছ কিউ হৈ যাব। লেফ্ট হেণ্ড সাইডত এবাৰ a টো কমন আছে, a কমন আনি লওঁ, a কমন আহিব, a কমন আহিলে কি ৰৈ যাব আমাৰ p ৰৈ যাব, p ৰৈ গ'ল মাইনাছ ইয়াতে আমাৰ m টো থাকি যাব, a কমন আহিলে m ৰৈ যাব ইয়াতে ইকুৱেল টু ৰাইট হেণ্ড সাইডত কোনো কমন নাই একে থাকিব n মাইনাছ কিউ। এইবাৰ লেফ্ট হেণ্ড সাইডত আমাৰ a টো ৰাখিব লাগে, বাকিখিনি আমি সোঁফালে লৈ যাব লাগে। লেফ্ট হেণ্ড সাইডত যদি আমি a ৰাখি থৈ দিওঁ তেনেহ'লে ইয়াতে a ৰ লগত p মাইনাছ m টো কি হৈ আছে পূৰণ হৈ আছে। তে ৰাইট হেণ্ড সাইডত যদি লৈ যাওঁ তেনেহ'লে কি হৈ যাব আমাৰ হৰণ হৈ যাব, কাক হৰণ কৰিব n মাইনাছ কিউক হৰণ কৰিব। তে আমি এটা আঁচ টানি ল'ম, ওপৰত আমি কি পাই যাম n মাইনাছ কিউ আৰু তলত কি হৈ যাব আমাৰ p মাইনাছ m। তে ইয়াতে আমাৰ কি হৈ গ'ল সলভটো আহি গ'ল। তে a ইকুৱেল টু n মাইনাছ কিউ ডিভাইডেড বাই p মাইনাছ m। তো আশা কৰিছোঁ সমাধানটো বুজি পাইছা, আৰু এই ধৰণৰ সমাধান পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।